আমি এতিয়া প্রাণায়ামৰ অভ্যাস কৰিম। প্রাণায়াম কৰিলে আমাৰ শৰীৰত যথেষ্ট লাভদায়ক হয়। আমি সকলোৱে জানো, জন্মৰ পৰা মৃত্যুলৈকে আমি এই প্ৰাণবায়ুলৈ জীয়াই থাকোঁ। প্রাণায়ামত কোৱা হৈছে কি তস্মিন সতি শ্বাস প্ৰশ্বাস ইয়োৰ গতি বিশ্বেৰ প্রাণায়াম। প্রাণায়াম কৰিলে আমাৰ যি উশাহ লোৱাৰ লগে লগে আমাৰ ভিতৰত বিভিন্ন ধৰণৰ বিস্তাৰ ঘটে। তাৰ ফলত আমাৰ শৰীৰৰ ভিতৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। এটা সুন্দৰ পজিটিভ এনাৰ্জি আমি পাওঁ। তাৰ ফলত আমাৰ কাৰ্যক্ষমতা কৰিবলৈ যথেষ্ট লাভদায়ক হয়। আহক আমি এতিয়া ভস্ত্ৰিকা কৰিম। ভস্ত্ৰিকা কিদৰে কৰা হয় আৰু ভস্ত্ৰিকা কৰিলে আমাৰ কি লাভ হয়। ভস্ত্ৰিকা কৰিলে আমাৰ বিশেষকৈ কোনো ধৰণৰ শ্বাস প্ৰশ্বাসৰ কোনো ধৰণৰ বাধা নহয়। সম্পূৰ্ণ আমাৰ উশাহ নিশাহ লৈ থাকিব পাৰোঁ সুন্দৰভাৱে। কোনো ধৰণৰ চৰ্দি, মূৰৰ বিষ, চাইনাছ আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ এই ভস্ত্ৰিকাৰ দ্বাৰাই লাভ পোৱা যায়। এতিয়া আমি ভস্ত্ৰিকা কৰিম। ভস্ত্ৰিকা কৰাৰ আগতে পোনপ্ৰথমে দুইখন হাত সম্পূৰ্ণ মূৰৰ ওপৰলৈ দুই হাত দাঙি ৰাখিব লাগিব। দুই হাতৰ মাজত অলপ অন্তৰ ৰাখিব। তেতিয়া লাহে লাহে আমি ভস্ত্ৰিকা আৰম্ভ কৰিম। উশাহ এৰাওঁতে দুই হাত কিলাগতি ফাঁচ কৰি সম্পূৰ্ণ উশাহ এৰিব লাগে। আহক আমি সকলোৱে এবাৰ চাওঁ। ভস্ত্ৰিকা কৰিব আৰম্ভ কৰিব। 1 2 3 4 5 6 7 8 9 10। আমি এতিয়া কপালভাতি কৰিম। কপালভাতি শব্দৰ দুটাৰ শব্দৰ মিলন আছে। কপাল অৰ্থাৎ মূৰৰ সন্মুখ ভাগ, হাতী অৰ্থাৎ উজ্জ্বলতা। অৰ্থাৎ এই ক্ৰিয়া অভ্যাস কৰিলে কপালৰ উজ্জ্বলতা বাঢ়ে। কপালভাতি কৰিলে আমাৰ কি উপকাৰিতা? চাইনাছ আৰু কফজনিত সমস্যা দূৰ কৰে। এই অভ্যাসে নাকৰ নলী সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখে। নাচিকাৰ মাত সম্পূৰ্ণ চাফ হৈ থাকে। গোটেই শৰীৰটো পুনৰ জীৱিত কৰি তোলে আৰু মুখমণ্ডল জ্যোতিৰ্ময় কৰি বাৰ্ধক্য ৰোধ কৰে। পাচনতন্ত্ৰ স্নায়ুতন্ত্ৰ শক্তিশালী কৰে আৰু ভাৰসাম্যতা বজাই ৰাখে। আৰু এই কপালভাতি কৰিলে বিশেষকৈ আমাৰ মূৰৰ কোনো ধৰণৰ বিষ নাইকিয়া হৈ যায়। আৰু এটা কথা মন কৰিব লাগে যে কপালভাতি কৰিলে আমাৰ কিছু সাৱধানতাও আছে। যিসকলৰ হৃদৰোগ, মূৰ ঘূৰণি, উচ্চ ৰক্তচাপ, কঁকালৰ বিষ, মৃগী, হাৰ্নিয়া, পেটৰ আলচাৰ, ষ্টক থাকিলে এনেধৰণৰ কোনো ব্যক্তিয়ে এই কপালভাতি অভ্যাস কৰিব নালাগে। আহক আমি কেনেকৈনো কপালভাতি কৰিম। প্ৰথমতে যিকোনো সহজ আসনত বহি ল'ব লাগে। এই আপোনালোকে দেখিছে যিসকলৰ সহজ হয় পদ্মাসন, সুখাসন, যি আসনত কমফৰ্টেবল হয় এই আসনটোত বহি ল'ব লাগে। এই আসনটোত বহি লোৱাৰ পিছত দুই হাতত হয় জ্ঞান মুদ্ৰা নহয় দোণ মুদ্ৰা লৈ আঁঠুৰ ওপৰত হাত ৰাখিব লাগে। শৰীৰটো সম্পূৰ্ণ ঢিলা কৰি মেৰুদণ্ড পোন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এই আসনটো এই কপালভাতি কৰি থকা অৱস্থাত তলপেটত হেঁচা দি উশাহ তাক বাহিৰ কৰিবলৈহে আমি চেষ্টা কৰিব লাগে। আৰু ইয়াত উশাহ লোৱাৰ প্ৰতি গুৰুত্ব দিব নালাগে। এই ক্ৰিয়া ছেকেণ্ডত এবাৰহে কৰিবলৈ লাগে আৰু সদায় কৰি থাকিলে আমি ইয়াত ছেকেণ্ডৰ গতি 2 ছেকেণ্ডো কৰিব পৰা যায়। উশাহ এৰাতে নাকাৰে এটা ফচ ফচ শব্দ ওলাই আহিব লাগে। আহক আমি এবাৰ কপালভাতি কেনেকৈ কৰে চাওঁ হওক। আৰম্ভ কৰিব কপালভাতি। নাকাৰে ফচ ফচ শব্দ কৰি উশাহ এৰিব। প্ৰথম অৱস্থাত দীঘলকৈ উশাহ ল'ব লাগে। সম্পূৰ্ণ উশাহ এৰি এতিয়া লাহে লাহে কপালভাতি আৰম্ভ কৰিব। আহক আমি এতিয়া নাড়ী শুদ্ধি বা অনুলোম বিলোম এই প্রাণায়ামৰ অভ্যাস কৰিম। এই প্রাণায়াম অভ্যাস কৰিলে আমাৰ জানো আমি সকলোৱে লাভদায়ক হয়। এই প্রাণায়াম কৰিলে আমাৰ কিনো লাভদায়ক হয়? এই প্রাণায়ামে আমাৰ দেহৰ সকলো সন্তুলিত কৰি সুস্থিৰ কৰে, শৰীৰৰ শক্তি যোগায় আৰু নাড়ী শোধন কৰে, মানসিক বিষাদ দূৰ কৰে আৰু মনোযোগ বঢ়ায়, কফজনিত ৰোগ দূৰ হয়, উচ্চ ৰক্তচাপ আৰু যিকোনো মানসিক ৰোগৰ বাবে অতি লাভদায়ক। প্ৰথম অভ্যাস কৰা ব্যক্তিয়ে 1:2 অভ্যাস কৰিব লাগে আৰু উশাহৰ লাহে লাহে গভীৰভাৱে ল'ব লাগে আৰু এৰিব লাগে। খৰতকীয়াকৈ এই প্রাণায়াম অভ্যাস কৰিব নালাগে। যিমান সম্ভৱ আমি দীঘলীয়া অৱস্থাত এই
অনুলোম বিলোম আমি অভ্যাস কৰিলে আমাৰ কাৰণে যথেষ্ট লাভদায়ক হয়। এতিয়া আমি অভ্যাসটো কেনেকৈ কৰিম? প্ৰথমতে যিকোনো এটা ধ্যানাত্মক আসনত বহি ল'ব লাগে। চকু বন্ধ কৰি ৰাজাৰ পোন কৰি বহি ল'ব লাগিব। শৰীৰ শিথিল কৰি গভীৰভাৱে উশাহ ল'ব লাগিব। বাওঁ হাতত জ্ঞান মুদ্ৰা বা ধ্যান মুদ্ৰা বা দ্ৰোণ মুদ্ৰা ৰাখিব পাৰি, কিন্তু বিশেষকৈ আমি ধ্যান মুদ্ৰা ৰাখিলে যথেষ্ট লাভদায়ক হয়। আৰু বাওঁ হাতৰ ওপৰত ৰাখিব লাগিব। সোঁ হাতত নাচাগ্ৰ মুদ্ৰা বা প্ৰণাম মুদ্ৰা আমি ল'ব পাৰোঁ। এতিয়া আমি অনামিকা বা কনিষ্ঠ বুঢ়া আঙুলিৰে তৰ্জনী আঙুলি আমি কি কৰি ল'ব লাগিব? ভাঁজ কৰি ল'ব লাগিব। আৰু বুঢ়া আঙুলিৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি ল'ব। এই আপোনালোকে দেখিছে এতিয়া এই নাচাগ্ৰ মুদ্ৰা বা প্ৰণাম মুদ্ৰাৰে সোঁ নাকৰ বিন্ধা বন্ধ কৰি লৈছে। সোঁ নাকৰ বিন্ধা বন্ধ কৰি লোৱাৰ পিছত পোনপ্ৰথমে আমি কি কৰিব লাগিব? পোনপ্ৰথমে আমি কি কৰিব লাগিব? বাওঁ নাকৰ বিন্ধাৰে লাহে লাহে উশাহ ল'ব লাগে। যিমান সম্ভৱ দীঘলকৈ উশাহ ল'বলৈ যত্ন কৰিব লাগে। বাওঁ নাকেৰে উশাহ লোৱাৰ পিছত আমি লাহে লাহে অনামিকা আঙুলিৰে সোঁ নাকৰ বিন্ধা খুলি আমি বুঢ়া আঙুলিৰে লাহে লাহে সম্পূৰ্ণ উশাহ সোঁ নাকৰ বিন্ধাৰে উশাহ এৰি দিব লাগিব। সোঁ নাকৰ বিন্ধাৰে উশাহ এৰাৰ পিছত পুনৰ সোঁ নাকৰ বিন্ধাৰে আকৌ উশাহ ল'ব লাগিব। লাহে লাহে পুনৰ সোঁ নাকৰ বিন্ধাৰে উশাহ ল'ব। সোঁ নাকৰ বিন্ধাৰে উশাহ লোৱাৰ পিছত পুনৰ বাওঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগিব। ঠিক তেনেকৈ আমি চক্ৰাৱৰ্তন কৰি থাকিব লাগে। বাওঁ নাকৰ বিন্ধাৰে উশাহ ল'লে সোঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগে। পুনৰ সোঁ নাকৰ বিন্ধাৰে উশাহ লৈ বাওঁ নাকৰ বিন্ধাৰে উশাহ এৰিব লাগে। ঠিক তেনেকৈ আমি এই চক্ৰাৱৰ্তন কৰি থাকিব লাগে। বাওঁ নাক ল'লে সোঁ নাকৰ বিন্ধাৰে এৰিব, সোঁ নাক ল'লে বাওঁ নাকৰ বিন্ধাৰে এৰিব। যিমানখিনি সম্ভৱ আপুনি কৰি থাকিব পাৰে, ঠিক সিমানখিনি সময় আমি এনেকৈ কৰি থাকিব লাগে। কৰি থকা অৱস্থাত যদি কোনো ধৰণৰ ভাগৰ অনুভৱ হয়, তেনেহ'লে বাওঁ নাকৰ বিন্ধাৰেহে উশাহ এৰি এৰি হাত তলত ৰাখিব লাগে। আহক আমি এতিয়া ভ্ৰামৰী প্ৰাণায়াম কেনেকৈ কৰে আৰু ভ্ৰামৰী প্ৰাণায়াম কৰিলে আমাৰ কিনো লাভালাভ হয়? ভ্ৰামৰী প্ৰাণায়াম কৰিলে আমাৰ মানসিক চাপ দূৰ হয়, অতিপাত, ক্ৰোধ, কুচিন্তা আদি দূৰ হয়। গুণগুণ শব্দই স্নায়ুতন্ত্ৰ আৰু মনৰ সকলো দৃঢ়তা প্ৰদান কৰে। সকলো মানসিক ৰোগ দূৰ কৰিবৰ বাবে এক মহত্বপূৰ্ণ অতি শান্তিময় প্ৰাণায়াম হ'ল এই ভ্ৰামৰী প্ৰাণায়াম। আৰু একাগ্ৰতা আৰু ধ্যানৰ বাবে এই প্ৰাণায়াম উপযোগী। বিশেষকৈ যিসকলৰ অতিপাত, ডিপ্ৰেশ্যন, টেনশ্যন সকলোবোৰ দূৰ কৰিবৰ কাৰণে এই ভ্ৰামৰী প্ৰাণায়াম যথেষ্ট লাভদায়ক। এটা কথা মন কৰিব, এটা সাৱধানতা আছে, এই ভ্ৰামৰী প্ৰাণায়াম নাকৰ বা কাণৰ অসুখ হ'লে কৰিব নালাগে। আহক আমি এতিয়া ভ্ৰামৰী প্ৰাণায়াম কেনেকৈ কৰিম? প্ৰথম অৱস্থাত যিকোনো এটা ধ্যানাত্মক আসনত বহি ল'ব লাগে। চকু বন্ধ কৰি বহিব লাগে। নাকেৰে গভীৰভাৱে উশাহ ল'ব লাগে। প্ৰথম অৱস্থাত উশাহ লাহে লাহে এৰি ভোমোৰাৰ দৰে গুণগুণ শব্দ কৰিব লাগে। প্ৰথম অৱস্থাত এতিয়া আমি কি কৰিব লাগিব? দুই হাতেৰে হাতত স্বৰ্ণমুখী মুদ্ৰা লৈ চকু, মুখ আৰু কাণৰ বিন্ধা আমি বন্ধ কৰি ল'ব লাগে। এই আপোনালোকে দেখিছে স্বৰ্ণমুখী মুদ্ৰাৰে কাণ, চকু আৰু মুখৰ অংশ বন্ধ আছে। এই অৱস্থাত হোৱাৰ পিছত আমি কি কৰিব লাগিব? নাকেৰে গভীৰভাৱে উশাহ ল'ব লাগে। উশাহ লৈ আমি লাহে লাহে ভোমোৰাৰ নিচিনাই হৌ হৌ শব্দ কৰি আমি গুঞ্জন কৰিব লাগে। প্ৰথম অৱস্থাত উশাহ ল'ব লাগে নাকেৰে গভীৰভাৱে, আৰু এই শব্দটো আমি নাকৰ বিন্ধাৰেই ভোমোৰাৰ নিচিনা গুঞ্জন কৰিব লাগে। উশাহ লওঁ,
আমি 10, 11, 5, 6 বাৰ আমি অভ্যাস কৰিব পাৰিব। এতিয়া লাহে লাহে স্বৰ্ণমুখী মুদ্ৰা হাতৰ এৰি লাহে লাহে দুই হাতত জ্ঞান মুদ্ৰা লৈ থাকিব। এই হ'ল ভ্ৰামৰী প্ৰাণায়াম।